মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত শ্ৰেণী চতুৰ্থৰ ইংলিছৰ পাঠ নং 3ত থকা হু হেজ চিন দ্য উইণ্ড পাঠটো আমি আলোচনা কৰিম। তোমালোকে পেজ নম্বৰ 31 উলিয়াই ল'বা, 31 নম্বৰ পেজটো। কি দি আছে আমি চাওঁ। হু হেজ চিন দ্য উইণ্ড, WIND, মানে বতাহজাক কোনে দেখিছা। এইখিনিৰ অসমীয়াটো হ'ল বতাহজাক কোনে দেখিছা। Read the conversation below. Conversation মানে হ'ল কথোপকথন বা কথা বতৰা। তলত দিয়া কথোপকথনখিনি আমাক পঢ়িবলৈ দিছে। ইয়াত কি দেখিছো আমি, ছবিখনত দেখিবলৈ পাইছো যে ইয়াতে এজন ল'ৰা আৰু এজনী ছোৱালী, দুয়োৰে মাজত কথোপকথন হৈ আছে, মানে দুয়োৱে কথা বতৰা পাতি আছে। এতিয়া আমি চাম ইহঁত দুয়োটাই কি কথা বতৰা পাতি আছে। ল'ৰাজনে ক'লে, Do you remember the story The Sun and the Wind? Do you remember the story The Sun and the Wind? ল'ৰাজনে ছোৱালীজনীক সুধিছে যে তোমাৰ বেলি আৰু বতাহ নামৰ সাধুটো মনত আছেনে? চান মানে হ'ল সূৰ্য বা বেলি, চান মানে হ'ল সূৰ্য বা বেলি, আৰু উইণ্ড মানে হ'ল বতাহ। ল'ৰাজনে সুধিলে যে তোমাৰ বেলি আৰু বতাহ নামৰ সাধুটো মনত আছেনে? Yes, I do. I like the story. Yes, I do. I like the story. তাৰ পাছত ল'ৰাজনে কৰা প্ৰশ্নৰ উত্তৰ দি ছোৱালীজনীয়ে ক'লে যে হয়, মোৰ সাধুটো মনত আছে আৰু সাধুটো মই বহুত ভাল পাওঁ। কোনটো সাধু ভাল পাওঁ? The Sun and the Wind, বেলি আৰু বতাহ নামৰ সাধুটো। তাৰপিছত ল'ৰাজনে কুৱেশ্যন কৰিলে, মানে প্ৰশ্ন সুধিলে, Have you seen the sun? তাৰপিছত ল'ৰাজনে আকৌ ছোৱালীজনীক প্ৰশ্ন কৰিলে যে তুমি বেলি বা সূৰ্যটো দেখিবলৈ পাইছানে বা দেখা পাইছানে? ছোৱালীজনীয়ে উত্তৰ দিলে, Of course, হয়, মই নিশ্চয় দেখিছো, of course. But have you seen the wind? কিন্তু তুমি বতাহ দেখিবলৈ পাইছানে? এনেদৰে ছোৱালীজনীয়ে ল'ৰাজনক প্ৰশ্ন কৰিলে যে তুমি বতাহ দেখা পাইছানে? Let's recite a poem by Christina Rossetti. The title of the poem is Who Has Seen the Wind? Let's recite a poem by Christina Rossetti. The title of the poem is Who Has Seen the Wind? বোলা এতিয়া আমি কবি ক্ৰিষ্টিনা ৰছেটিয়ে ৰচনা কৰা এটি কবিতা আবৃত্তি কৰোঁ। আৰু সেই কবিতাটোৰ টাইটল বা অসমীয়াত শিৰোনামা হৈছে বতাহজাক কোনে দেখিছা, Who Has Seen the Wind? তাৰপিছত তোমালোকে পেজ নম্বৰ 33 উলিয়াই ল'বা, 33 নম্বৰ পৃষ্ঠাটো। ইয়াত কি দি আছে আমি চাম। Let's recite. Let's, L-E-T-S, let's, R-E-C-I-T-E, let's recite. আহা আমি এই কবিতাটো আবৃত্তি কৰোঁ। ৰিচাইট মানে হৈছে আবৃত্তি কৰা। Who has seen the wind? Who has seen the wind? Neither I nor you. But when the leaves hang trembling, the wind is passing through. Who has seen the wind? Neither you nor I. But when the trees bow down their heads, the wind is passing by. এই কবিতাটোৰ কবিজনৰ নাম হ'ল ক্ৰিষ্টিনা ৰছেটি। এবাৰ অসমীয়াত আমি আলোচনা কৰিম। Who has seen the wind? মানে হ'ল বতাহজাক কোনে দেখিছা। উইণ্ড মানে হ'ল বতাহ, WIND মানে হ'ল বতাহ। Who has seen the wind? বতাহজাক কোনে দেখিছা বা বতাহ কোনে দেখিছা। Neither I nor you. ময়ো দেখা নাই, তুমিও দেখা নাই। But when the leaves hang trembling,
কিন্তু যেতিয়া গছৰ পাতবিলাক লৰচৰ কৰে, গছত থকা পাতবিলাক লৰচৰ কৰে, the wind is passing through, তেতিয়া আমি বুজি পাওঁ যে বতাহ বলিছে। মানে কবি কৃষ্ণা ৰচেটিয়ে ক'বলৈ বিচাৰিছে যে আমি বতাহ দেখিবলৈ নাপাওঁ, কিন্তু যেতিয়া গছৰ পাতবিলাক লৰচৰ কৰে তেতিয়া আমি গম পাওঁ যে বতাহ বলিছে। Who has seen the wind? বতাহ যাক কোনে দেখিছে? Neither you nor I, তুমিও দেখা নাই আৰু ময়ো দেখা নাই। But when the trees bow down their heads, কিন্তু যেতিয়াই গছবিলাকৰ আগটো অলপমান হালি পৰে, তেতিয়া আমি বুজি পাওঁ যে the wind is passing through, বতাহ বলিছে। তেতিয়া আমি বুজি পাওঁ যে বতাহ বলিছে। ট্ৰি মানে হ'ল গছ আৰু ট্ৰিছ মানে হ'ল গছবিলাক, এটাতকৈ বেছি বুজাইছে ইয়াত, গতিকে ট্ৰিছ, ট্ৰি মানে হ'ল গছ। আৰু ইয়াৰে লিখকজনৰ নাম হ'ল ক্ৰিষ্টিনা ৰচেটি। ইয়াৰে কুৱেশ্যন আনচাৰখিনিৰ ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দিয়াই থাকিব, আৰু যদিহে বিচাৰি নোপোৱা মোক কমেণ্ট কৰি সুধিবা, মই তোমালোকক লিংকটো দি দিম।